কামৰূপ জিলা সাহিত্য সভা আৰু উপৰহালি প্ৰগতি সাহিত্য সভাৰ লগতে ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি উপৰহালিৰ উদ্যোগত আমাৰ এই ভূপেন হাজৰিকা স্মৃতি দিৱস উদযাপন কৰা হ'ল। দিনজোৰা কাৰ্যসূচী আছিল। ৰাতিপুৱা 9 বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু এতিয়া স্মৃতিচাৰণ সভা তথা ৰাজহুৱা সভাৰ জৰিয়তে এই কাৰ্যসূচীৰ সমাপ্তি ঘটোৱা হ'ল। আমি আজিৰ এই দিনটোত সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাক বিভিন্ন দিশৰ পৰা আমি বিশ্লেষণ কৰাৰ এটা সুবিধা পাইছোঁ আৰু সেইকাৰণে আমাৰ বক্তাসকলেও এই বিষয়ৰ ওপৰত যথেষ্ট গুৰুত্ব দি তেওঁলোকৰ বক্তব্যসমূহ প্ৰদান কৰিছে। আমি সুখী হৈছোঁ যে নতুন প্ৰজন্মই এই ক্ষেত্ৰত যি ভূমিকা ল'ব লাগে তেওঁলোক আগ্ৰহী হৈছে আৰু সুধাকণ্ঠক যি ধৰণে চাব লাগে তেওঁলোকে চাবৰ কাৰণে আগ্ৰহী হৈ পৰিছে আৰু সুধাকণ্ঠৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি পুনৰ মূল্যায়নৰ ক্ষেত্ৰত আমি দেখিছোঁ নতুন প্ৰজন্মৰ লগতে আমাৰ পুৰণা মানুহখিনিয়েও এতিয়াও তেওঁৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি আছে সেইটো সম্পূৰ্ণৰূপে অটুট ৰাখিছে আৰু পৰৱৰ্তী সময়ত তেওঁৰ জীৱনৰ সকলো সৃষ্টিৰাজিক মূল্যায়ন কৰিবৰ কাৰণে সদায় চেষ্টা কৰিব যাব বুলি আমি আজিৰ সভাৰ জৰিয়তে আশা প্ৰকাশ কৰিছোঁ। আজি আমাৰ ৰাতিপুৱা আছিলে পতাকা উত্তোলন আছিলে, তাৰপিছতে স্মৃতিচাৰণ অনুষ্ঠান আছিলে, স্মৃতি তৰ্পণ আছিলে, তাৰপিছত আমাৰ মুকলি সভা অনুষ্ঠিত হৈছে। এইখিনি আমাৰ বিশেষ কাৰ্যসূচী আছিল। হয়, এই মুহূৰ্তত আমি জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কত বিশেষ আমাৰ ক'ব লগা নাই, কাৰণ কিয় আমাৰ অসমৰ ৰাইজৰ প্ৰায় 3 কোটি ৰাইজৰ যি আৱেগ অনুভূতি সেইটোৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে আৰু এতিয়া আমি দেখিছোঁ ন্যায়ৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি তেওঁলোকে কৰিছে। আমি আশা ৰাখিছোঁ যে খুব কম দিনৰ ভিতৰতে জুবিন গাৰ্গৰ যিটো ন্যায় আমি সেইটো পাম, বহুত আশা কৰিছোঁ আৰু ইতিমধ্যে পৰ্যায়বিলাক তেওঁলোকে আগবঢ়াই লৈ গৈছে। আমি মাত্ৰ সময়ৰ অপেক্ষাত আছোঁ, যিহেতু ন্যায় বোলা বস্তুটো কৰিবৰ কাৰণে আইন আদালতক কিছু সময়ৰ প্ৰয়োজন। আমি তাৰে আশাতে আছোঁ। আমি অচিৰেই আমি জুবিন গাৰ্গৰ হত্যাৰ ৰহস্য বা তেখেতৰ যি নহ'বলগীয়া ঘটনা হৈ গ'ল তাৰ এটা উচিত তদন্ত হ'ব আৰু জুবিন গাৰ্গে ন্যায় পাব। হয়, আমি দীপক শৰ্মাক আমি ওচৰৰ পৰা পাইছোঁ, আমি তেওঁক প্ৰগ্ৰেমতো পাইছোঁ। আমি বিশেষকৈ আমাৰ কিছুমান অনুষ্ঠানত তেখেতক আমি মাতি ওচৰৰ পৰা পাইছোঁ। তেনেই সাধাৰণভাৱে থকা মানুহ, নিমাখিত মানুহ, অথচ ইমান জানে সংগীতৰ ক্ষেত্ৰত। সেইটো তেওঁৰ শিল্পী এগৰাকীৰ গাত যিটো থাকিব লাগে সেইখিনি তেওঁৰ গাত আছিল। অত্যন্ত কম কথা কোৱা মানুহ, কিন্তু তেওঁৰ সুৰৰ যিটো যাদু আছিল সেইখিনি ক্ষেত্ৰত ক'বলগীয়া নাই। কিন্তু এই কথাটো হয় যে শিল্পীসকলক জীয়াই থাকোঁতে যিখিনি মৰ্যাদা দিব লাগে আমি জাতি হিচাপে বোধহয় সেইটোত অলপ কিছু কম কৰোঁ আৰু সেইটো আমি পৰৱৰ্তী পৰ্যায়তহে অনুভৱ কৰোঁ। গতিকে আমি অনুভৱ কৰাৰ সময়ত ইয়াৰ কোনো কাৰ্য ৰূপায়ণৰ ব্যৱস্থা নাথাকে। তথাপিতো আমি ভাবিছোঁ যে দিপক শৰ্মাদেৱক যিখিনি কৰিবলগীয়া আছিল শেষ মুহূৰ্তত অলপ কিছু পৰিমাণে কৰা হ'ল, কিন্তু তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল। ইতিমধ্যে তেখেতৰ যি দুৰাৰোগ্য ৰোগ হৈছিল তাৰ পৰা তেওঁ পৰিত্ৰাণ নাপালে। তেখেতৰ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ।